প্ৰথমতে মই কেপচিকাম, আলু আৰু পিঁয়াজখিনি সৰু সৰুকৈ চপ কৰি লৈছোঁ। আপোনালোকেও এনেদৰে কৰিব পাৰে। তাৰ পাছত আদা নহৰুখিনি খুন্দি ল'লোঁ। এইফালে আকৌ মাংসখিনি নিমখ হালধি সানি আগতেই মই থৈ দিছিলোঁ। তাৰপিছত সৰিয়হৰ তেলত লং আৰু তেজপাত দুটামান দি ভিতৰত ফ্ৰাই কৰি দিছোঁ। তাৰপিছত আকৌ কেপচিকামখিনি তেলত অলপ ফ্ৰাই কৰি ল'ম। তেলত ফ্ৰাই হোৱাৰ পাছত এইখিনি আকৌ মই কাঢ়ি পেলাই থৈ দিম। পাছত এইখিনি এড কৰিম। তাৰপিছত মই আকৌ সেই ভাজা তেলখিনিতে আকৌ পিঁয়াজখিনি মিডিয়াম হিটত অলপ ফ্ৰাই কৰি ল'ম। ইয়াৰ পিছতে আদা নহৰু পেষ্টখিনি ইয়াত দি অলপ সময় ল' হিটত ফ্ৰাই কৰি ল'ম। এইখিনি অলপ ফ্ৰাই হোৱাৰ পাছত মই অলপ জিৰা গুড়ি, তাৰপিছত গৰম মছলা গুড়ি আৰু জলকীয়া গুড়ি ইয়াত এড কৰি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই কুটি থোৱা আলুখিনি মই এড কৰি দিছোঁ। তাৰপাছত মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি ভালদৰে গোটেইখিনি একেলগে মিক্স কৰি ল'ম। তাৰপিছত এইখিনি 10 মিনিটছমানৰ কাৰণে ঢাকি দিলোঁ। তাৰপৰা আকৌ এইখিনি ভালদৰে লৰাই দিম। ইয়াত মই পানী এড কৰা নাই, মাংসখিনিৰ পৰাই ওলাইছে। তাৰপাছত ফ্ৰাই কৰি থোৱা কেপচিকামখিনি আকৌ ইয়াত দি দিছোঁ। দি পেলাই ভালদৰে লৰাই দিম। ইয়াত টমেটো কেচাপ অলপ এড কৰি দিছোঁ, খাবলৈ টেষ্টি হয় সেইকাৰণে। ইয়াৰ পিছত অলপ মিট মছলা, তাৰপাছত কচুৰি মেথি অলপ এড কৰি দিছোঁ। বহুত ধুনীয়া গোন্ধ ওলায় আৰু খাবলৈও ভাল হয়। তাৰপিছত গোটেইখিনি একেলগে লৰাই দিম। লৰাই দি পেলাই আকৌ 5 to 10 মিনিটছৰ কাৰণে মই ঢাকি দিম। তাৰপিছত ভালদৰে মাংসখিনি ফ্ৰাই হোৱাৰ পাছত ইয়াত অলপ পানী এড কৰি দিম গ্ৰেভিৰ কাৰণে। আপোনালোকে যিমানটো হিচাপত পানী দিয়ে দিলেই হ'ল। মই মোৰ হিচাপত দিছোঁ আৰু। তাৰপাছত আৰু মাংস ৰেডি হৈ যাব। অলপ ওপৰত আদা এড কৰি দিছিলোঁ।